बोलो डायमंड रिंग्स के साथ चिपकू टॉयज फ्री। टेस्ट भी बढ़िया, चिपकू टॉयज भी। শ্রী গুরু চরণ পদ্ম স্মরে মনে মনে কুটিবার প্ৰণামহু গুৰুৰ চৰণে। শ্ৰীৰাম চৰণ কৰিয়া স্মৰণ চতুবৰ্গ জেৰ লুভু অনুক্ষণ। বুদ্ধিহীন মই অতি পৱন কুমাৰ গুচুৱা মনৰ ক্লেশ মনৰ বিকাৰ। জয় জয় হনুমান গুণৰ সাগৰ, জয় হে কপিহ প্ৰভু দয়াৰ আধাৰ। শ্ৰীৰামৰ দূত তুমি অতি বলৱান, অঞ্জনৰ পুত্ৰ তুমি পৱন সুত নাম। কি মহাবীৰ বজৰংগী তুমি হনুমান, কুমতি নাশিয়া কৰা সুমতি প্ৰদান। কাঞ্চন বৰ তুমি যদি তুমি হে খুবে কৰ্ণত কহু কুচি কুচি। পৱন নন্দন সংকট হৰণ মংগল মূৰুতি ৰূপ। শ্ৰীৰাম লক্ষ্মণ জানকী ৰঞ্জন তুমি হৃদয়ৰ ভূপ। পৱন নন্দন সংকট হৰণ সংকট হৰণ। কি পঢ়ি আছ বেইমান? ভগৱানৰ নাম লৈছো ৰ'ব। বেইমান ভগৱান? ৰাম বজৰং বলি ভগৱান। কাৰণ বেইমান ভগৱান এখন নাটকৰ নাম, কিন্তু তইতো ভগৱানৰ নাম লৈ আছ। বজৰং বলি ভগৱান অ'। বাট হোৱাই? এক্সপ্লেইন পিছতো কৰিম, আগতে মাতি ল'ব দিয়কচোন। অ'কে, দিল খুচ কৰি মাত। থেংক ইউ ৰাজুদা। পৱন নন্দন পৱল বিক্ৰম ৰামৰ অনুগত হতি। এটা কোৰ মুখকে কপ্ৰিন্তৰ দ্বাদশ নাম যি পাঠ কৰে, যাত্ৰা কালে প্ৰবাহে নিপৃতৰ দ্বাৰে। সৰ্বকালে সৰ্বস্থানে বিজয়ী হি হয়, কোনো কালে কেতিয়াও নাহি তাৰ ভয়। জয় বজৰং বলি। এই এটা কিহৰ খবেলিয়াত হা? অহৈবালি হা ক'ত? হোৰা মোৰ চোতালত হনুমান চালিচা পঢ়াৰ অধিকাৰ ক'ত পালা তুমি? ভগৱানৰ নাম লোৱাৰ অধিকাৰ সব মানুহৰ থাকে, কিন্তু মোৰ চোতালত কিয়? কাৰণ ভগৱান বেডৰুমত শুই আছিল, তো আমি বাৰিন্দাতে পূজা কৰিব লাগিব না। ভগৱান বেডৰুমত শুই আছে? তুমি ভগৱান হনুমান। জয় বজৰং বলি। এক মাৰি পেলাম মই, মোৰ হাত ৰখা। ঐ এতিয়া বজৰং বলিক ইনচাল্ট কৰা পালা নাই এতিয়া? হা হ'ব, আমাৰ বডি আছে নহয়, আমি খোজকাঢ়ি যাম। এই উস্তাদি নামাৰিবা, উঠা উঠা। নুঠো, বডি ভাঙি গলেও আমি খোজকাঢ়ি যাম। হয় নেকি? তেনে ঠিক আছে, আহি থাকা দেই লেঙুৱাই লেঙুৱাই। বাই বাই, মই 108 এখন পঠাই আছো দেই, আহিছো। অভদ্ৰতা। জয় বজৰং বলি, জয় বজৰং বলি। শেষ হ'ল বাবা? কোনোমতে ককাইদেউ। আচ্ছা হেৰি, মোৰ এটা প্ৰশ্নৰ উত্তৰ দেচোন। কেতিয়াৰ পৰা ভূতৰ মুখত ৰাম নাম ওলাবলৈ ললে? এই ভয়তহে ককাইদেউ, বুকুখন একে ধপধপাই আছে নহয়। চালা বেইমান, তহঁতে মোৰ ইজ্জত শেষ কৰি পেলালি। কিয়? চা, মই তহঁতৰ লিডাৰ। তহঁত চাৰিওটাকে লৈ আমি পঞ্চপাণ্ডৱে সারা দুনিয়াত তাণ্ডৱ কৰাৰ প্লেন কৰিছো, আৰু তই আজি ইয়ালৈ আহি হনুমান চালিচা পঢ়ি আছ। স্যার কোট আছে আপনি? কিয়? তাণ্ডৱ হব স্যার। কি তাণ্ডৱ হব? তাণ্ডৱ অফ পাণ্ডৱ স্যার। এই পাগল, ফোন রাখ। ঠিক আছে, স্যারে মোৰ কথাটো গুৰুত্ব নিদিলে। ইজনী আহি গ'ল দেই। মোৰ সিক্স সেন্সে কৈছে এইবাৰ তাণ্ডৱ
হ'বই খাটাং খাটাং হ'বতো ককাইদেউ আৰে কি কথা ক 110% হ'ব তাণ্ডৱ নাই দাণ্ডাইয়া ঠাণ্ডা হইব কি চাই আছ নাই মানে ভাল মিলাইছা দেই তাণ্ডৱ পাণ্ডৱ ডাণ্ডা ঠাণ্ডা আচ্ছা তুমি বাৰু হিৰোদাৰ ৰিলেশ্যনৰ নেকি কোন হিৰোদা গম পালো এওঁ পণ্ডিত কি 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 ব্যৱহাৰো ভাল দেখাতে ধুনীয়া ওপৰফালে মাল নাই আণ্ডাৰ মেট্ৰিক চাগে বাইদেউ আপোনাৰ ব্ৰেইনটো বেয়া বুলি কৈছে ঐ কি কৈছা নহয় মানে হেৰি কথাটো মানে হেৰি চুপ বল কলৈ হালাৰ হালা থানাত হালা হালা থানা ককাইদেউ এই হালা হালা থানা কোন ডিষ্ট্ৰিক্টত পৰে গুগলত চাই ল বাফেৰৰ মাতা চাইবা লাগিব এই কি ঐ না এনেই এনেই মানে চাহ খাব নেকি বাৰু তোৰ মাতা খাম মোৰ মাথা খাব তাতকৈ এটা কাম নকৰে কি আপুনি ছাগলীৰ মাথাত এনেও মাল নাথাকেতো এওঁৰ নিচিনা ছাগলীৰ মাথা আপুনি মগু দাইলত দি খাব বেছি টেষ্ট পাব চুপ ৰাম দোকানখন খুলি ল'বলৈ দিয়াচোন চহীটো মাৰো বুলি ক'লে মাৰি দিব নোৱাৰি নহয় কিয় নোৱাৰে হা ৰাম কথাটো আতি কৰি জানিব লাগিব নাই ন আপোনাৰ মাটি ভেটি মই মোৰ নামত কৰিবৰ কাৰণে চহীটো বিচৰা নাই নিজৰ মাতৃভূমিয়ে এতিয়া বেলেগৰ হাতলৈ যাওঁ অৱস্থা বেলেগকে আৰু মাটি ভেটি কি মুহডাল ৰাখিবা হে সেই নিজৰ মাতৃভূমিক বচোৱাৰ চহী এইটো মানে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিব লাগে চৰকাৰক আমি আমাৰ মতামত জনাব লাগে মাৰক চহী মাৰক এইটো বৰ মজা কাম কৰিছা দে এইটো সকলোৱে কৰিছে ময়ো কৰিম এখিনিত মাৰক দিয়া মাৰক তুমি লাগি থাকা দে এইটো বৰ মজা কাম কৰিছা শৰ্মাদা হেৰি নিদিওঁ কেনে পাইছ কি থানাৰ বেঞ্চত বহি কেনে পাইছ কিন্তু কুচন চুচন অলপ বহা জেগাটোত পাই দিলে ভাল হয় ঘৰত তই ডানলপ পিলৰ বিচনাত শুৱ ঘৰৰ কথাটো বেলেগ দিয়কচোন এতিয়াতো আই এম মানে পাব্লিক ফিগাৰ ন পাব্লিক ফিগাৰৰ অৱস্থা চা কি চিৰা পাইছা চিৰা খাইছা আমি চিৰা খোৱা নাই চুপ ইয়াত বিহু মেলা পাতিছো মেডাম আজিকালি ক'ত বিহু মেলা হয় আজিকালি ফাংচন হয় ফাংচন একচুৱেলি কি জানে আমাৰ জাতিৰ সংস্কৃতি ঐতিহ্য চুপ এই কৃষ্টি সংস্কৃতি ঐতিহ্য এইবিলাক চোপা বস্তু নহয় চুপ মই কৈছো নহয় এইবিলাক চোপা বস্তু নহয় মেডাম হে ঠাকুৰ বাবা ছাৰ কি হল ছাৰ পেইন আছে নেকি কিয় ছাৰ হেৰি ক্ষমা কৰিব ছাৰ এইটো সোধা প্ৰশ্নই নহয় পেইনটো উলিয়াওকচোন কিয় নাই কিবা এটা চহী কৰিব লাগে কিহৰ চহী গান্ধীজীক এবাৰ লগ পাব লাগিছিল গান্ধীজী মানে মহামানৱ মহাত্মা গান্ধী লগ পোৱা হলে সুধিলোহেঁতেন দেখিলা বাপু এই কাৰণে তুমি স্বাধীনতা আনিছিলানে এই কাৰণে তুমি গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিছিলানে এয়াই নেকি তোমাৰ গণতন্ত্ৰ য'ত নিজৰ আই সতীৰ্থ ৰক্ষাৰ কাৰণে গণস্বাক্ষৰ প্ৰয়োজন হয় এয়াই নেকি তোমাৰ গণতন্ত্ৰ য'ত নিজৰ আইৰ সতীৰ্থ ৰক্ষাৰ কাৰণে আন্দোলন কৰিবলগীয়া হয় এয়াই নেকি গণতন্ত্ৰ এয়াই নেকি তোমাৰ সপোনৰ ৰাম ৰাজ্য
মতে ৰিজাল্ট কেনেকুৱা হ'ব? মোৰতো 6 সেন্সে কৈ আছে সাৰা আসাম হিলাই দিব নেকি? ৰাইট। এই হিষ্ট্ৰীও হৈ যাব পাৰে, তই চাই থাক। আৰু যদি মই ভবা মতে ৰিজাল্ট হৈ যায়, নেক্সট ইয়েৰ থিয়েটাৰত গৈ আছো। এই মূৰ্খ, তই এই বছৰেই যাব লাগিছিল, বুজিছ নাই? এইবাৰ এখন নাটকৰ অকল নামটোৱে হিলাই আছে। বেইমান ভগৱান সুদৰ্শন থিয়েটাৰত। হয় নেকি? নেক্সট ইয়েৰ যামেই। নেক্সট ইয়াৰ তই যদি যাৱ নহয়, মোৰ মতে তই 90 নহয় মানে এইটো কি 40-50 তই পাই যাবি। খালি তাণ্ডৱ চুৰি হবলৈ দে। ঐ বেটা, তুই আবার তাণ্ডৱৰ নাম লৈছা? ফিটি লাম্বা কৰিব লাগে। আৰে ফিটি লাম্বা কৰিব নালাগে, আপুনি কথাটো বুজা নাই। মানে কথা হৈছে কি তাণ্ডৱ আমি সব বুজি পাইছো। ধিম টানা না 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 ধিম টানা না 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 ধিম টানা 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 ধিম টানা না ধিম টানা না 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 ধিম টানা 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 টা। এইটাই তো এইটো কি? তাণ্ডৱ। ততে তো এইসবে তাণ্ডৱ কৰি থাকা না। 2 মিনিট ৰ, আমি আহি আছো। এই মাইকীটো একো বুজি নাপায়। এই কোনে কৈছা? কোনে আমাক মাইকী বুলি কৈছা? হা? কি হ'ল? কিয় মনে মনে আছা? এনচাৰ দে। স্কুলৰ মাষ্টৰণী ভাগৰি পৰিল মোৰ পৰা এনচাৰ সুধি সুধি। প্ৰাৰ্থনাৰ বেল মাৰে, কুৱেশ্যন সোধা আৰম্ভ হয়। ছুটিৰ বেল মাৰে, কিন্তু মোৰ মুখৰ পৰা এনচাৰ উলিয়াব নোৱাৰে। ৰাজুদা, আপুনি কিন্তু একদম জয়মতী টাইপৰ মানুহ দেই। মুখৰ পৰা কথাই নোলায়। মই স্কুল লাইফতে তাণ্ডৱ দেখুৱাই থোৱা মানুহ। এই কি তাণ্ডৱ? অ' মেডাম, তাণ্ডৱৰ মিনিংটো বেলেগ। আগতে শুনি লওকচোন। কিয়? তুই আমাৰে কিয় মাইকী কৈছা? কিয় কৈছা? নহয়, আপুনি কি মাইকী নহয় জানো? নয়, আমি ছোৱালী। তেৰিকা, ছোৱালীৰ পৈণত ৰূপটোকে মাইকী বুলি কয়। পৈণত মানে? আমি কি আম, ফল, জিকা? তেৰিকা, এতিয়া দেখোন আপুনিহে তাণ্ডৱ দেখুৱাব লৈছে। আৰে আমি কি তাণ্ডৱ দেখুৱাৰ কথা কৈছো? তাৰ মাটাৰ ডং দেখো। কিয়ৰ কাৰণে মাইকী কৈছিলি? এক্সকিউজ মি, মই ক'ব পাৰিম নেকি? Actually, matter is a matter. ইমান ওচৰ চাফি কিয় হৈছা? কিয় তাণ্ডৱ নাচাই? ৰক্ষা দে, তই কি কৰ কৰ, মই অকণমান বাহিৰৰ পৰা আহিছো। লা 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 লা। বাপৰে, দেখি গৈছো। কি তাণ্ডৱ? হালাৰ হালা, তুই থানাত আইয়া পুলিচক জোকাবাইছা? থানাত আইয়া পুলিচক জোকোৱা নাই বাই, মই আপোনাক কোৱা নাই নহয়। চুপ, ইকো কি কৰি? ভিতৰত যা, ভিতৰত চল। এইফালে একবাৰে চুপচাপ দুইটাই বইতা। হালাৰ হালাৰ বুঢ়া ছোৱালী জোকাব। কাক বুঢ়া বুলি কৈছা? আপোনাকে কৈছে। হালাৰ বুঢ়া থানাত আইয়া পুলিচক জোকা। কোন বুঢ়া? কোন বুঢ়া? বাঘে জিৰণিহে লৈছে, নাভাবিবা টোপনি গৈছে। 5টা ডেকা ল'ৰাৰ লিডাৰ মই। তাণ্ডৱ মই দেখুৱাই আছো। মই কি বুঢ়া? তুই আবার তাণ্ডৱৰ নাম লৈছা? কি আছে ইয়াত? এইয়া এতিয়াহে পুৰুষৰ প্ৰৱেশ ঘটিছে। পুৰুষৰ কথা পুৰুষে বুজি পাব। ব'লা বুজা, আমি পুৰুষে কথা পাতো। হেৰি, মই ইয়াতে বহো নেকি? কিয়, তই পুৰুষৰ কেটেগৰীত নপৰ নেকি? কিয় নপৰিম আকৌ? তেনেহ'লে বলক।
কোন হয় এইকেইটা চোৰ ডাকাইত না সন্ত্ৰাসবাদী খালি তাণ্ডৱৰ কথা কৈ থাকে ঠিক আছে আপুনি টেনচন নলব মানে কথাটো হ'ল কি আমি অসমৰ মানুহক তাণ্ডৱ দেখুৱাম আমি মানে কোন মানে আমি 5 জন আছো আৰু সিহঁতৰ লিডাৰ হ'লো মই ও হয় নেকি হয় মানে আমি সকলোৱে মিলি অসমৰ মানুহক তাণ্ডৱ দেখুৱাম বুলি ভাবিছোঁ কেতিয়াৰ পৰা 18 মে'ৰ পৰা ও হয় নেকি হয় হয় বেটা থানাত আহি তাণ্ডৱ দেখুওৱা দম দিয় তো নহয় মানে আপুনি কথাটো নহয় কথাটো শুনক কথাটো বুজা নাই আপুনি তেৰিকা কথাটো শুনকচোন আপুনি লগাক ফলচোন খোলা ধেত্তেৰি আমি লকাপত থাকিবলগীয়া মানুহ নহয়তো হেৰি আমি স্ক্ৰীনৰ মানুহ একদম চুপ সোমা হুমা ক'ত লখাবা তোমাক সোমাইছো হেৰি বৰবাদ কৰি দিলে আপোনালোকে কেৰিয়াৰ শেষ কৰি দিছে এই এতিয়া এণ্টি পাব্লিচিটি হ'ব আৰে এই তোৰ মাতা হইব ঠিক আছে আপুনি টেনচন নলব হেৰি কৰিব আপুনি তেওঁক মোৰ ওচৰলৈ পঠিয়াই দিব অ'কে জয়ন্ত দা আপুনি চিনি পাইছে কিন্তু আপুনি ইয়াত লকাপত কিয় তাণ্ডৱ তাণ্ডৱ আপৰ এই মোৰ মাটিৰ ভেটি তই গোটাই লুটি লবি এই মূৰ্খ এইটো মাটি ভেটি বচোৱাৰ চহীয় ছয়মা আৰে বাবা মোৰ মাটি এনেও বাচি আছে মূৰ্খটো এইটো কথাবিলাক বহল কেনে ভাবে সেইকাৰণে বেলেগে চান্স পায় চৰি দেই বেয়া নাপাব নাই বহকচোন বহক তোমালোকে জয়ন্ত দাক চিনি নোপোৱা ছাৰ মানে এই চিনেমা মানুহবিলাক ফ্ৰণ্টত দেখিলে খেলি মেলি লাগি যায় অলপ আচলতে আমি চিনেমা চিৰিয়েল ইমান নাচাওঁ ফেশ্বন শ্ব'হে চাওঁ তোমাক দেখিলে গম পায় মই আকৌ মানে ভাওনাহে চাওঁ এনে চিৰিয়েলো চাওঁ জয় হনুমানখন এই জয় হনুমান কেতিয়াবাই শেষ হ'ল তেতিয়াবা টিভিয়ে অন কৰা নাই বাৰু হ'ব আচ্ছা জয়ন্ত দা কওকচোন এতিয়া তাণ্ডৱৰ ৰহস্যটো কি মানে তাণ্ডৱ অফ পাণ্ডৱ হয় জনপ্ৰিয় ঔপন্যাসিক বৈদ্যুৰ্য বৰুৱাৰ কাহিনী চিত্ৰনাট্য সংলাপ আৰু যুৱ পৰিচালক প্ৰিয়ম নিৰ্মলৰ পৰিচালনাৰে এখন নতুন হাস্যমধুৰ অসমীয়া কথাছবি তাণ্ডৱ অফ পাণ্ডৱ এই পাণ্ডৱটো বাৰু বুজি পাইছো এই তাণ্ডৱটো কি মানে 5 জন যুৱকে কৰা তাণ্ডৱ অফ পাণ্ডৱ তাৰমানে আপোনালোকে চিনেমাখনত মানে তাণ্ডৱ কৰি ফুৰে তাণ্ডৱ মানে সব উল্টা পুল্টা তাণ্ডৱ হাঁহি হাঁহি আপোনালোকৰ পেটৰ নাৰী ডাল ডাল হৈ যাব হয় নেকি অদ্ভুত কিছুমান কাণ্ড কাৰখানা অৱশ্যে তাৰ মাজেদি কিছুমান ছ'চিয়েল মেছেজ মানে সামাজিক বাৰ্তাও আমি প্ৰদান কৰিবলৈ চেষ্টা কৰিছো তাৰ মানে চিনেমাখন খুব ইণ্টাৰেষ্টিং হইব নিশ্চয় এখন মনোৰঞ্জন ধৰ্মী চিনেমা তাণ্ডৱ অফ পাণ্ডৱ চাবলৈ আহিবা হেৰি ৰিলিজ কেতিয়া হ'ব বাৰু সেই আচল কথাটো কোৱাই নাই নহয় অহা 18 মে'ত অসমৰ ছবিগৃহলৈ আহিব এখন নতুন ছবি তাণ্ডৱ অফ পাণ্ডৱ 18 তাৰিখ মানে অহাকালি সকলোৱে চাবলৈ আহিবা কিন্তু যাম নিশ্চয় যাম পাণ্ডৱ অফ তাণ্ডৱ চাইবাৰ কাৰণে আহা পাণ্ডৱ অফ তাণ্ডৱ নহয় তাণ্ডৱ অফ পাণ্ডৱ আপোনালোকৰ মনত আছে নহয় কাইলৈ মুক্তি পাব আমাৰ ছবি তাণ্ডৱ অফ পাণ্ডৱ কি ক'লো মই তাণ্ডৱ অফ পাণ্ডৱ বাবা পাগলা হৈছ এইটো নকৰিবি ডাইৰেক্ট জেল হৈ যাব কিয় আৰে কাজিৰঙাৰ গড়বিলাকৰ জীয়াই জীয়াই সৰ্গ কাটো বুলি পুলিচে ডাউট কৰিব না আৰু আগ নাবাঢ়িবি নাবাঢ়িবি এক কথা নাগ নাবাঢ়িবি